সকলোকে প্ৰথমতে নমস্কাৰ দেই। আজি আকৌ ওলালো পুৱাই ৰ'ব নহয়, এতিয়া পিছে মানে 7টা। আকৌ কলৈ যাম কিয় যাম আপোনালোকক কৈ আছোঁ ৰ'ব শেষলৈ, আপোনাৰ ব্লগটো শেষলৈ চাই থাকক। মইতো বাৰু ওলাই কেনে যাবলৈ বাৰু পুৰা ৰেডিয়ে, সিহঁতে বাৰু এতিয়ালৈ আহি পোৱা নাই। সেইবাবে মই এতিয়া আকৌ এটা অমলেট কৰি মানে কণী খাই আছোঁ। অলপ মানে মোৰ ভোক লাগি আছিল। এতিয়া আকৌ আহি পেলাই মানে হিৰক, সি আকৌ আহি কেনে লাগি গ'ল মানে কফি বনোৱাত। সি আকৌ এতিয়া মোবাইলত চাই মানে বনাই আছে কফি। কফি বাৰু খোৱা প্লেনটো মোৰহে আছিল, সেইবাবে আকৌ বেছি গাখীৰ অনা নাছিলোঁ। আৰু কফিটো মানে এজনে খাব পৰাহে মানে জোখৰ আনিছিলোঁ আৰু মই, আৰু সিহঁতো মানে আহি পালে। আৰু ফাইনেলি আমাৰ মানে কফিটো হৈ গ'ল। এতিয়া আৰু খাই টেষ্ট কৰি আছোঁ ৰ'ব, আৰু ইও মানে টেষ্ট কৰি আছে, সিও টেষ্ট কৰি আছে। ইপিনি আকৌ কফি খাই থাকোঁতে মানে মোৰ বস্তুটো মানে ল'বই পাহৰি গৈছিলোঁ, মানে মোৰ থুলটো। আৰু থুল বুলি কথা জানো আপোনালোকে অলপ জানো ধৰিব পাৰিছে আজি আমাৰ কি আছে। আৰু সকলো মানে আহি মানে উপস্থিত, আৰু আমি ইয়াৰ পৰা মানে এতিয়া যাব লাগে আৰু ফাইনেলি আমি মানে বিয়া ঘৰ আহি পালোঁ। আৰু আজি মানে আমাৰ আছে মানে বিয়া প্ৰগ্ৰেম, ফাৰ্ষ্ট প্ৰগ্ৰেম। আৰু আহি কি মানে আমাক মানে খাব দিলে চাহ, আৰু চাহ পানী খাই লৈ মানে আমি লাগি গ'লোঁ মানে এতিয়া বিহু প্ৰগ্ৰেমত। আৰু এনেকৈ মানে আমি গাইছ বহুত সময় মানে বিহু মাৰি থাকিলোঁ। আৰু ফাইনেলি গাইছ দৰা আহি পালে মানে। আৰু ইপিনি মানে দৰা চেনেলযোৰৰ বাবে মানে টানা লাগি আছে পুৰা। যিহেতু দৰা আহি পালে, এতিয়া আকৌ আমাৰ মানে বিহু সামৰি দিলোঁ। আৰু আমাৰ মানে বিহুৱাগীটাই মানে লাগি গ'ল মানে পুৰা ডেন্স কৰাত। আৰু আমাক দৰা হৰিয়াৰ লগতে মানে ভাত খাবলৈ আহিবলৈ দিলে। আৰু এতিয়া আমি মানে ভাত খাই আছোঁ। আৰু ইপিনি দৰাও আহি গ'ল, আৰু কইনাও আহি গ'ল, আৰু ইপিনি মানে এতিয়া চলি আছে বিয়া বাৰু চাই থাকিবলৈ ইমান সময় নাই। এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ ব্লগটো এইখিনি আছিল, আজিলৈ বাই বাই, টাটা।